মদ খাওয়াটো অলপ কমাব লাগিব নতুন বেমাৰ এটা আহিছে ড্ৰাগছ আমি কেঞ্চাৰ বেমাৰটো যেনেকৈ ক'বলৈ টান পাওঁ কেঞ্চাৰটো কৈ নলয় কেঞ্চাৰ বুলি ক'লে গাঁৱত লাজ দিব কিবা দিব পিছত বেমাৰটো ডাঙৰ হয় গলখানৰ মাটি বিক্ৰী কৰি কিবা বিক্ৰী কৰি লাষ্টত দিগদাৰ হৈ যায় ঠিক তেনেধৰণৰ এতিয়া নতুন বেমাৰ আহিছে ড্ৰাগছ প্ৰথমতে ল'ৰা ছোৱালী ড্ৰাগছ খালে এই বেমাৰটো ৰিকগনেশ্যন নিদিয়ে বেমাৰ বুলি নাভাবে এইকাৰণে কাৰো আগত কৈ নলয় বেমাৰটো যেতিয়া বহুত বেছি হয় মোবাইল চুৰ কৰি বিক্ৰী কৰে মটৰচাইকেল বিক্ৰী কৰে ঘৰৰ একাউণ্টৰ পৰা পইচা লৈ পেলাই একাউণ্টটো খালী কৰি দিয়ে তেতিয়াহে মাক দেউতাক কান্দিবলৈ আৰম্ভ কৰে তো এইকাৰণে ড্ৰাগছৰ প্ৰতি আমাৰ বৰ্মন কছাৰী জাতীয় সংগঠন আৰু সকলোকে মই সজাগ কৰিবলৈ অনুৰোধ কৰিছোঁ মোৰ তৰফৰ পৰা বৰ্মন কছাৰী জনগোষ্ঠীয়ে আৰু আগুৱাই যাওক আপোনালোকৰ যি এছপিৰেশ্যন যিটো আশা আকাংক্ষা এইটো পূৰণ হওক